ধন্যবাদ বিদ্যুৎ বৰা তেখেতৰ সুন্দৰ বাঁহীৰ জৰিয়তে আমাৰ কৰিছে অনিল কলিতা এছিষ্টেণ্ট একাউণ্ট মেনেজাৰ আৰু আমাৰ IIP সাদ্দাম হুছেইন আমি আম্পায়াৰ মহোদয়ৰ নিৰ্দেশ ক্ৰমে সুন্দৰ ৱাইড দিছে ৱাইড হৈছে আমি বাহিৰৰ পৰা দেখোঁতে বলটো বৰ সুন্দৰ দেখিছোঁ কিন্তু আম্পায়াৰ নিৰ্দেশ ক্ৰমে দেখিব পাইছোঁ এইটো ৱাইড বল হৈছে সুন্দৰ সুন্দৰ 2 ৰান ল'বলৈ সক্ষম হৈছে এয়া সুন্দৰ বল আমাৰ LBW আপিল হৈছিলে কিন্তু আম্পায়াৰ নিৰ্দেশনৰ বাবে এখন সুন্দৰ মেচ উপভোগ কৰিবলৈ আমি আজি খেলপথাৰত পাইছোঁ সঁচাকৈ ভাল লাগিছে সুন্দৰ শট পুনৰ আৰু 1 ৰান আমাৰ অনিল কলিতাৰ হাতলৈ আহিছে সুন্দৰ এটা 6 বাউণ্ডাৰী বাহিৰত হৈছে 6 হৈছে সুন্দৰ সুদূৰ শ্বিলঙৰ পৰা আহি পাইছে তেখেতকো আমি খেলাৰ কাৰণে এটি সুবিধা দিব বুলি মই আশা কৰিছোঁ সঁচাকৈ আজি তেওঁৰ বেটিং চাই আমি বৰ আমোদ পাইছোঁ প্ৰদৰ্শন কৰি আছে সুন্দৰ এইটো শ্বট সুন্দৰ 1 ৰান পাবলৈ সক্ষম হৈছে ডিষ্ট্ৰিক্ট টিমে 32 ৰান 4 উইকেট ডাউন সুন্দৰ অনিল কলিতা আজি বেটত আমি সুন্দৰ ৰান পাবলৈ সক্ষম হৈছে তেওঁ সুন্দৰ পুনৰ 1 ৰান পাবলৈ সক্ষম হৈছে অলপ দুৰ্ভাগ্য আৰু অলপ যদি দৌৰিলে হয় ডাইৰেক্ট হিট ভূৰবন্ধা গুলকৰ 5 উইকেট ডাউন 8 অভাৰ কমপ্লিট নেকি নতুন বলাৰ নেম মানস পুনৰ মানসে বলিং কৰিবলৈ আগবাঢ়িছে 7 অভাৰ গান 32 সুন্দৰ বেটিং ক্লিয়াৰ আউট হৈছে সুন্দৰ এটা শ্বট দিবলৈ সক্ষম হৈছে তেওঁ পুনৰ 1 ৰান তেওঁলোকৰ টিমলৈ আহিছে 5 উইকেট ডাউন
সুন্দৰ ফিল্ডিং বৰবনা টিমৰ হৈ সুন্দৰ গেপ মিলাই খেলি আছে এওঁলোকে সুন্দৰ বলিং মানসৰ হাতত বৰ সুন্দৰ বলিং দেখিব পোৱা গৈছে সুন্দৰ ধুনীয়া গেপ ৰান কমি আছে সুন্দৰ তেওঁৰ বক্সত বেট থৈছে বুলি আম্পায়াৰ মহোদয়ে কৈছে সুন্দৰ বলিং সুন্দৰ বলিং কৰি আছে অভাৰ 8 অভাৰ কমপ্লিট হৈছে 36 ৰান 5 উইকেট ডাউন 8 অভাৰ কমপ্লিট হৈছে মাত্ৰ আৰু 2 অভাৰ আছে 3 ৰান প্ৰয়োজন আছে সুন্দৰ আমাৰ ভৰবানা ব্লক এছিৰ এছডিএম বাইজৰ সম্পূৰ্ণ এটা উৎসাহ মনেৰে খেলাৰ কাৰণে আজি এনেধৰণৰ ৰান পাবলৈ সক্ষম হৈছে বুলি কৈছে সুন্দৰ এইটো প্ৰায়বিলাক খেলুৱৈ প্ৰেক্টিছত আছে লাইভ 1 ৰান পাবলৈ সক্ষম হ'ল এই অভাৰত 1 ৰান লাগে লাইভ পাইছে আজি কেইবাটাও লাইভ পাইছে সুন্দৰ ফিল্ডিং সুন্দৰ জাৰগাঁও টিমক সাজুৱাই থাকিবৰ বাবে অনুৰোধ জনাইছোঁ সুন্দৰ ইতিমধ্যে আমাৰ খেলখন সমাপ্তি হৈ গৈছে শেষৰটো থ্ৰ'ৰে তেওঁলোকে ৰান পাবলৈ সক্ষম হ'ল 56 এয়া সুন্দৰ ফিল্ডিং 13 ৰান 2 উইকেট ডাউন 3 অভাৰ ৰানিং সুন্দৰ বলিং বাকলাৰী পল্লৱ বাকলাৰী এটা সুন্দৰ বলিং আমি দেখিবলৈ পাইছোঁ জাৰগাঁও টিমৰ হৈ সুন্দৰ New batsman name. বেটসম্যানৰ নাম কি আছিলে ৰুল ইতিমধ্যে ভোৰবন্ধা টিমে ফাইনেলত প্ৰৱেশ কৰিছে জাৰগাঁও লাহৰীঘাটৰ যিটো টিম জিকিব তেখেতসকলৰ মাজতে আমি ফাইনেল খেলখন হ'ব ইয়াৰ পিছত আমি দ্বিতীয়খন খেল আমি অনুষ্ঠিত কৰিম 6 অভাৰৰ ভিতৰতে শেষ কৰিম যি দুটা টিম হাৰিব ইতিমধ্যে 52 ৰান টোটেল স্ক'ৰ লাহৰীঘাট ব্লকৰ পুনৰ 1 ৰান পাবলৈ সক্ষম হৈছে 53 ৰান 8 অভাৰ ৰানিং
সুন্দৰ সুন্দৰ বলে বলিং বলিং নগল হয় না আজিকালি একদম নাই তো that's it good job boundary pavilion পাৰ কৰি দিছে এয়া এক ৰান পাবলৈ সক্ষম হৈছে জাৰগাঁও 47 টোটেল স্কোৰ আমাৰ বৰ্তমান ফাইনেল চলিব বেটসমেন নেম Saka, 6 মাৰিছে খেলা লাদে এইটো 6 বেট চলোৱা মুডে গম পালে না ini Saka marile marile comfortable right ball 32 runs Three down. So wicket down. উইকেট গল যে ফাইদা Ini over. উইকেট কেটা গল Sundar Raman. Cover fielding Sundar. Sundar. Ekran. Yes. Out. Ini masuk. নগল দিব লাগিছে Sundar bowling. Sundar. Run चाहिए. Sundar. Sundar tiga biji. Sundar. আমাৰ সিকিউৰিটি সকলে গলত জাৰগাঁও টিমৰ লোকসকলক সময় যাতে 3 বজাত তেওঁলোকে দৌৰি সোমাই আহি বৰ্তমান হেঁচৰাই নধৰে নেক্সট only 5 runs to win জাৰগাঁও টিম সুন্দৰ মাত্ৰ 5 ৰান লাগে
সুন্দৰ বলিং আমাৰ ঝাৰগাঁৱৰ সকলো কৰ্মকৰ্তাৰ খেলুৱৈসকলক আমি এটা ধৰি ধৰিম লাষ্টত সকলোৱে থাকিব সমাপ্তি সহকাৰে খেলিব সুন্দৰ নীলাকটা বম ৰেডি কৰিছে নীলাকটা বম ৰেডি কৰক বম বনাব হৈছে সুন্দৰ এটা উইকেট আছে চিন্তা কৰিব নালাগে তেওঁলোকে মাত্ৰ অটল লাগে নহ'ব দৰ্শক সকল no wicket, umpire decision. Goal কেটা আছে? কি মানে কঠিন হলে আহিলা? সকলো খেলুৱৈ তথা দৰ্শকসকলক আমাৰ মঞ্চৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। খেলত সকলোৱে জানে যে চেম্পিয়ন ট্ৰফি অৰ্জন কৰিছে আমাৰ জাৰগাঁও ব্লক PHA তেখেতসকলৰ কাৰণে এটা সুন্দৰ হাত চাপৰি সকলোৰে। ৰাণাৰ্ছ আপ ট্ৰফিটো গৈছে আমাৰ ভুৰবন্ধা ব্লক PHA লৈ তেখেতসকলৰ কাৰণেও আমি এটা সুন্দৰ হাত চাপৰি। প্ৰথমে আমি আমাৰ ৰাণাৰ্ছ আপ ট্ৰফি যিসকল খেলুৱৈ আছিলে খেলুৱৈসকলক আমি একোটাকৈ মেডেলৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰথমে আমি তেখেতসকলক একোটাকৈ চিলভাৰ মেডেল দিম। ভাইচ কেপ্টেইন অৰিন্দম শৰ্মা, ৰাজা বাগলাৰী হাত চাপৰি দিব, মানস হৰ্ষজ্যোতি পাটৰ, ডক্টৰ আনচাৰুল ইছলাম, ডক্টর সাব্বির আহমেদ, সাফিকুল ইসলাম,
জাহিৰ আব্বাছ, লগতে আৰু এজন আছে জিতেন গোৱালা। ইয়াৰ পাছতে মই জাৰগাঁও লায়ন্স ক্ৰিকেট ক্লাবৰ চিলিপ ৰাম, দীপাংকৰ বসুমতাৰী, মৃদুল বৰদলৈ, ময়ূৰ ভূঞা, লগতে নীলাক্ষ আচাৰ্য আছে, স্বপন কুমাৰ নাথ, টোটেল 32 ৰান সংগ্ৰহ কৰি টিমটো আগুৱাই দিয়াত সহায় কৰিছে তেখেত জাৰগাঁও ব্লক PHC লেপটেক হয়, খান্দখাইটি ৰিভাৰেণ্ট PHC লেবৰেটৰী টেকনিচিয়ান। সুন্দৰ খেল পৰিৱেশন কৰিলে তেখেতে। ইয়াৰ পাছতে মেন অফ দ্য চিৰিজ গৈছে জাৰগাঁও ব্লক PHC জয়প্ৰকাশ তেৰণ। জয়প্ৰকাশ তেৰণে মুঠ 2খন খেলতে এখন খেলত তেখেতে ব্যক্তিগতভাৱে 39 ৰান সংগ্ৰহ কৰিছে, 9টা আউট হৈ থাকিলে, লগতে উইকেট লৈছিলে এটা। দ্বিতীয়খন খেলত তেখেতে টোটেল 11 ৰান সংগ্ৰহ কৰি তাতো এটা উইকেট দখল। আজি খেলৰ ভৈৰৱন্ধা ব্লক PHC ৰাণাৰ্ছ আপ ট্ৰফি গ্ৰহণ কৰিবৰ কাৰণে মই মঞ্চলৈ আপোনালোকক মাতিছোঁ। এই ট্ৰফিটো প্ৰদান কৰিব আমাৰ কি কয় ষ্টাৰ্লিং ফাৰ্মাৰ প্ৰপাইটৰ চিৰাজ হুছেইনে প্ৰদান কৰিব। আপোনাৰ ভৈৰৱন্ধা ব্লক PHCৰ কেপ্টেইনক আমি ইয়ালৈ মাতিছোঁ। টিমটো আহিব পাৰে, আহক, টিমটো আহক। ৰাণাৰ্ছ আপ ট্ৰফি আমাৰ আজি স্পনচৰ ষ্টাৰ্লিং ফাৰ্মাৰ পাৰ্চনে 3000 টকা তেখেতে প্ৰাইজ মানি প্ৰদান কৰিছে। এই প্ৰদান কৰা মানি আৰু প্ৰাইজ আপোনালোকক ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আগলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু ফোন দি দিয়কচোন।